নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ লগত এটি ধুনীয়া খেল খেলিম। আমি আপোনালোকক তিনিটা ছবি দেখাম আৰু প্ৰতিটো ছবি চোৱাৰ বাবে 15 ছেকেণ্ডকৈ সময় দিম আৰু প্ৰতিটো ছবিৰ ওপৰত পাঁচটাকৈ কুৱেশ্যন সোধা হ'ব আৰু আপোনালোকে সেই কুৱেশ্যনবোৰৰ এনসাৰ দিব লাগিব। তেনেহ'লে বলকচোন আজি এই মজাৰ খেলটো আমি আৰম্ভ কৰোঁ। প্ৰথমটো ছবি আপোনালোকৰ সন্মুখত। প্ৰথমটি প্ৰশ্ন, ছবিটোত পিছপিনৰ হেঙাৰত কেইটা চলা আছিল আৰু চলা কেইটাৰ ৰং কি কি আছিল? ছবিটোৰ পিছপিনৰ হেঙাৰত দুটা চলা আছিল, ৰং আছিল ৰঙা আৰু নীলা। 2 নম্বৰ প্ৰশ্ন, পেন ষ্টেণ্ডত কেইটা পেন আছিল? পেন ষ্টেণ্ডত 5 পেন আছিল। 3 নম্বৰ প্ৰশ্নটি, দেৱালত থকা ঘড়ীটোত কেইটা বাজিছিল? দেৱালত থকা ঘড়ীটোত 5টা বাজিছিল। 4 নম্বৰ প্ৰশ্নটি, পেন ষ্টেণ্ডৰ তলত কেইটা বহী আছিল? উত্তৰটি হ'ব 3টা বহী আছিল। 5 নম্বৰ প্ৰশ্নটি, টেবুলৰ ওপৰত ৰখা কাপটোৰ ৰং কি আছিল? টেবুলৰ ওপৰত থকা কাপটোৰ ৰং ৰঙা আছিল। বন্ধুসকল, দ্বিতীয়টি ছবি আপোনালোকৰ সন্মুখত। তৃতীয়টি ফটোৰ প্ৰথমটি প্ৰশ্ন, সন্মুখত ৰখা টুপিটোত কি লিখা আছিল? টুপিটোত কেচি লিখা আছিল। 2 নম্বৰ প্ৰশ্নটি, ছবিটোত থকা কেকটোৰ ওপৰত কেইডাল মমবাতি আছিল? কেকটোৰ ওপৰত 5ডাল মমবাতি আছিল। 3 নম্বৰ প্ৰশ্নটি, ছবিটোত মুঠ কেইটা বেলুন আছিল? ছবিটোত মুঠ 3টা বেলুন আছিল। 4 নম্বৰ প্ৰশ্নটি, ছবিটোৰ পিছপিনে কেইটা গিফ্ট বক্স আছে? ছবিটোত মুঠ 3টা গিফ্ট বক্স আছিল। 5 নম্বৰ প্ৰশ্নটি, ছবিটোত থকা বৰ্ডত 0ৰ পৰা 9ৰ ভিতৰত কোনটো সংখ্যা নাছিল? উত্তৰটি হ'ব 7 সংখ্যাটো নাছিল। বন্ধুসকল, তৃতীয়টি ছবি আপোনালোকৰ সন্মুখত। তৃতীয়টি ছবিৰ প্ৰথমটি প্ৰশ্ন, ছবিটোৰ মাটিত কি পৰি আছিল? ছবিটোৰ মাটিত চশমা এযোৰ পৰি আছিল। ছবিটোৰ দেৱালত চুইচ বৰ্ডত কেইটা চুইচ আছিল? চুইচ বৰ্ডখনত 3টা চুইচ আছিল। 3 নম্বৰটি প্ৰশ্ন, ছবিটোত থকা কেলেণ্ডাৰখনত আপোনালোকে কোনটো মাহ দেখিবলৈ পাইছিল? উত্তৰটি হ'ল ছবিখনত নৱেম্বৰ মাহটো দেখুওৱা আছিল। 4 নম্বৰ প্ৰশ্নটি, ছবিটোত থকা বাল্বটো জ্বলা নে নুমুৱা আছিল? উত্তৰটি হৈছে ছবিখনত বাল্ব জ্বলি আছিল। 5 নম্বৰ প্ৰশ্নটি, দেৱালত কোনটো প্ৰাণীৰ ছবি ওলোমাই থোৱা আছিল? উত্তৰটি হ'ব দেৱালত জিৰাফৰ ছবি ওলোমাই থোৱা আছিল। এই 15টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা সঠিক প্ৰশ্ন উত্তৰ দিব পাৰিলে আমাক কমেণ্ট কৰি নিশ্চয় জনাব।
বন্ধুসকল আজিৰ এই প্ৰহেলিকাটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব যদি ভাল লাগিল এটা লাইক কৰিব নাপাহৰিব তেনেহলে আজিলৈ লৈছো বিদায় অহা ভিডিঅ'টিত লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম।